वेलकम टू माय यूट्यूब चैनल अमरज्योतिष ब्लॉग। मस्त बानपानी इमाने बानपानी होइसे एकेबारे कब नालागे आरो इमान तारमाने आमार रुंगियार हेफालेतो आरो बानपानी बापरे बाप एबिलाक चाওক सकलो बानपानी बापरे इफाले माथुवारी भाঙি पूरा आरो राति गमे नापालो रातिए भाঙिसे माथुवारी एबिलाक चाওক रास्ता आमार रास्तातो चाওক गाइस सकल बापरे बाप सकलो पानी इफालो भाঙিছে इफालो भाঙিছে लाउकुरी बगरीबारी सकलो देखि सब केनेके पानी जाय আছে আৰু কালি মই গধূলি দেখাইছিলো আপোনালোকক रुंगिया हुलमारी देखि বেলে रुंगियाতো যাবই নোৱাৰি সব সাংবাদিক হ্যাঁ পানী কেনে দাস পানী কেনে পানী নকবি আৰু এই ৰাস্তা দেখানে মানুহ যাব নোৱাৰি ৰাস্তাত মাছ মাৰি আছে ও গ্যাস পাইছে না মাছ আমি ধুলকুছি যাইছো ধুলকুছি লাউকুৰি তাতে মাথৰি ভাঙিছে যোৱাকালি ৰাতি ন যোৱাকালি ৰাতি তাতে গৈ আছো আমাৰ লগৰ বিলাকো আছে এইবিলাক আৰু গোটেই কেইজনে যাই আছো বগৰীবাৰীটো ভাঙিছে ৰাতি 12টা বজাত ৰাতি তাতে ভাঙিছে দুইটাত ভাঙিছে আৰু তিনি জায়গাত ভাঙিছে তিন জায়গাত বগৰীবাৰী দুই জায়গাত বগৰীবাৰী দুই জাগাত আৰু লাউকুৰি এক জাগাত এই ধুলকুছি পাৰ বুলি কয় এখন জায়গাৰ নাম কি আছিল লাগুৰি নহয় লাগুৰি আগত বগৰীবাৰী নহয় ধুলাবাৰীটো বহুত জাগাত গৈছে আমি যাই আছো যাই লৈ তাৰে গৈ যাই লৈ দেখুৱাই আছো ক'ত কেনেকে ভাঙিছে বা কেনেকে হ'ল এটা কৈ আছো খোজকাঢ়ি গৈ আছো গাড়ী আনিব নোৱাৰে গাইছ সকলো পানী চব পানী গাইছ আমি আহি পালো ইয়াতে পুৰা পানী উঠিছে বাপৰে ঘৰ চব ডুব যায় সেনেলে আহি পালো কিবাকে দেখুৱাই আছো ইমান পানী পুৰা নদীৰ পানী নদী মাথুৱাৰি ভাঙি পুৰা এইফালে দেখুৱাই আছো বেক কেমেৰা আহিলো এইবিলাক দেখা পালো পুৰা ঘৰে ঘৰে পানী এইফাল দি ভাঙিছিল নদী এইফাল দি ভাঙিছিল পুৰা ঘৰে ঘৰে গৈ আছো পুৰা পানীয়ে পানী ইমান পানী ঘৰ চৰ ডুব যায় গৰু ছাগলী হাঁহ অৱস্থা মানুহৰে অৱস্থা নোহোৱা হৈ গৈছে এইবিলাক চাওক কিবাকে কষ্ট কৰি আহিলো গাইছ ইমান পানী একেবাৰে আহি আছো এনেকে গৈ আছো এইবিলাক চাওক পুৰা পুৰা এইফালে ভাঙি এনেকে আহি এনেকে পুৰা আৰু এইবিলাক চাওক পুৰা ৰাস্তাতে পানী পৰিলো এইবিলাক চাওক যিটো ইয়াতে গৈ আছে মই ইয়াতে পৰিলো বেয়াকৈ ইমান ধাৰ গাইছ কি কম এনেকে যাব নোৱাৰি এইবিলাক ঘৰ চৰ ডুবি সকলো ডুব গৈছে তাৰমানে সকলো এইবিলাক পথাৰ চথাৰ পুৰা আৰু এইবিলাক ঠাৰ চাওক ৰ বা ইমান ধাৰ গাইছ যাব নোৱাৰি উটি লৈ যাব উটুৱাই লৈ যাব বাপৰে বাপ সব ঘৰ ভাঙি পুৰা মাথৰিত ত্ৰিপল টানি কৰি আছে গাইছ ঘৰ পুৰা উটুৱাই লৈ গৈছে সেইটো মাথৰি আমি তেতিয়া পথাৰৰ ৰাস্তাটো দি আহিছিলোঁ এইবিলাক চাওক দাদা তিনিঠাইত ভাঙা হৈছে ন এইফালে অঁ এইফালে ৰাতি কেইটামান বজাত ভাঙা হৈছে অঁ ঘৰ পুৰা আৰু উটুৱাই লৈ গৈছে অঁ এইবিলাক চাওক কি হ'ব এনেকে নদীটো ইমান দূৰত থকাৰ পিছতো ইমান ক্ষতি ইমান ওচৰত থাকিলে আৰু কিমান ক্ষতি হ'ল সেইটো ভাবি চাওক গৈ আছো এতিয়া কি ক'ব ইমান অসুবিধা ভগৱান চাওক কেনেকে মাথৰিত ঘৰত যিমান সা সামগ্ৰী আছে চব মাথৰিত আনি এনেকৈ থৈ দিছে আগতীয়াকৈ থৈ দিছিলে চাগে ন চাওক অ' কি দে এইবিলাক চাওক ঘৰ গাইছ কেনেকুৱা পৰিস্থিতি হৈ গৈছে কেনেকুৱা পৰিস্থিতি এইবিলাক চাওক ঘৰ ভাঙি
ধুলিবাৰীত যাব পৰা ৰাস্তাই নাই এইবিলাক চাওক এইফালে ভাঙিছে আৰু আগৰ তাতো ভাঙিছে নেকি বগৰীবিধ তাতে ধুলাবাৰী বগৰীবিধটো এইটো এইফালে আৰু কেনেকে যাব তিনি জেগাত ভাঙা হৈছে না যিটো কিবা কবি নেকি কেনেকুৱা অৱস্থা ভাবিছ কি বোলে সেইবিলাক সেইফালে মানুহবিলাক এইফালে আহিব পৰা নাই এইফালৰ মানুহবিলাক সেইফালে যাব পৰা এইটো সৰু লিক বোলে যাব বোলে কোনে কৈছে নদী আহি গৈছে দেখোন আৰু সেইফালেতো আছে সেইফালে দেখুৱাই নাই আপোনালোকক দেখুৱাই নাই সেইফালে আৰু এতিয়া যাব নোৱাৰে আগত দুই জেগাত থাকিছে আৰু এই মাজেদি ঘৰ খেলি গৈছে বস্তু এনে সদায় এই চিং চিং যি বহি আছে তাতে সেইদিনাখন হৈ গ'ল ঘৰ আছিল তাতে এইবিলাক চব গাড়ী দেখালো আপোনালোকক এইবিলাক ঘৰ চৰ চাওক কেনে একেবাৰে ভাঙি চিঙি চুৰমাৰ নহৈছে মানুহৰ ইমান অসুবিধা হৈছে এইবিলাক চাওক ইমান অসুবিধা কি ক'ম আৰু সকলো দেখুৱালো আপোনালোকক আৰু এইফালে যাব নোৱাৰে এইফালেও ভাঙিছে নদী এইফালেও ভাঙিছে কিন্তু এইফালে যাব নোৱাৰি এইফালে যাব নোৱাৰি এইবিলাক ঘৰ চৰ পুৰা মাথৰিতে বান্ধিছে এইফালে আৰু যাব নোৱাৰি যিখিনি পাৰোঁ সেইখিনি দেখুৱালোঁ এতিয়া কি হ'ব আমাৰ চৰকাৰে কি কৰিব তাকে আৰু তিনি জেগাত ভাঙা হৈছে তিনি জেগাত ইমান বৰষুণ সকলো পানী পানী গাইছ ইফালেদিও আহি আছে পানী সিফালে ইটোতো মাথৰিটো ভাঙিছে ইফালেদি পুৰা এনেকৈ বৈ গৈছে হা এনে কেইটাৰ মাজত হৈছে তিনিটা চাৰে তিনিটা বেলেগ আপোনালোকৰ এনে অসুবিধা আৰু এইফালেদি ভাঙিছিল যদি তাতে ঘৰ আছিল নেকি ঘৰ আছিল ন দেখুৱাম মই এতিয়া যাওঁ অঁ ইউটিউবত দিম এইটো ভিডিঅ' অঁ হ'ব দিয়ক বাইদেউ অঁ গম পাইছোঁ এই সেইফালেও আৰু এইফালেও ভাঙিছে বোলে বগৰীবাৰীত দেখি অঁ ভাঙিছে ওখ দিয়ক পিছে বাইদেউ অঁ ফাইনেলি গাইজ আমি সকলো দেখুৱালোঁ বহুত ভাল মানে ইমান বেয়া লগা পৰিস্থিতি কি ক'ম আৰু এতিয়া ঘৰত যাম বাইদেউহঁতকো দেখালোঁ কি পৰিস্থিতি কি কেনেকুৱা হ'ল যুগল কিবা কবি অলপ দেৰি হ'ল প্ৰাণজিত অলপ দেৰি হ'ল আমাৰ দেৰি হ'ল বেলেগ না বেয়া লাগিছে আৰু বহুত বেয়া লাগিছে মানুহৰ ঘৰ একদম নোহোৱা হৈ গৈছে চিচাপ নোহোৱা হৈ গৈছে ঘৰৰ এতিয়া ঘৰলৈকে যাওঁ আৰু ঘৰটো ডাইৰেক্ট একোই নাই চব উঠি লৈ গৈছে সকলো তাৰমানে একোই নাই অকল আমাৰ নদী হৈ গৈছে অকল আমাৰ ডকুমেণ্টছৰ বাহিৰে যিমান যি বস্তু আছে যিমান যি আৰু এখন সংসাৰ পাতাটো ইমান ধেমালি নহয়
পুৰা গোটাই উঠোৱা লৈ গৈছে এতিয়া এইটো ভিডিঅ' ইয়াতে সমাপ্ত কৰিলোঁ চাব আৰু ভিডিঅ'টো সেইটোৱে আৰু বাছ বাই 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 গাইছ আৰু এইটো সেইফালেতো আমি যাবও নোৱাৰিলোঁ বাই বাই গাইছ আৰু বেছি ন বাই বাই